Hi everyone, welcome to my YouTube channel rajibdey&familyvlogs. আজি পুরা গরম দিছে, পাগল হৈ গৈছো 3 দিন পুরা গরমত। তো আজি ভাবিছো ইমান গরম দিছে যেটা আজি চিকেন বনাই দিও আপোনালোকৰ কাৰণে। সো মোৰ চিকেন খাই ভাল লাগে আৰু চিকেন ৰেচিপি শেয়ার কৰিব ভাল লাগে। সো বলক আজি বনাও অলপ বেলেগ টাইপৰ ষ্টাইলত। তো আমাৰ চিকেনটো ইয়াত ৰেডি হৈ আছে। প্ৰিপাৰেচন কৰিব লাগিব আৰু নহলে কোনে কৰিব? মই বনাম যেটা মই কৰিম। সো দেখুৱাই দিছো কি লৈছো। ইয়াত হৈছে আপোনাৰ চিকেন 100 টকা। ইয়াত আছে মোৰ মছলাবোৰ দেখুৱাই দিও। এইপিনে সব মছলা আৰু এইপিনে আলুখিনি মই বইল কৰিব লাগিব। বইল কৰি মিলি দুটা সিটি মাৰিম অকল, তাৰপিছত বইল হৈ যাব, তাৰপিছত ফ্ৰাই কৰি দিম। আৰু ইয়াত মেৰিনেট কৰিম। মেৰিনেট কৰোঁতে আপোনাৰ বহুত মছলা লাগিব আৰু ধুনীয়া মছলা দিব যেতিয়া পৰিমাণ মতো, তেতিয়া আপোনাৰ খানাটো টেষ্ট হ'ব। আৰু দেখুৱাই দিছোঁ এইটো হৈছে চিলি ফ্লেক্স, যেটা আপুনি দিব খানাত মজা লাগিব। আৰু আনিছোঁ মই দৈ। চিকেন বনাবৰ কাৰণে দৈ লাগিবই, বঢ়িয়া টেষ্ট দিব। আৰু সব বলক মেৰিনেট কৰি দিম আৰু টাইম বেছি নালাগিব। হাফ এন আৱাৰ ফ্ৰিজত থৈ দিম, তাৰপিছত দেখুৱাই দিম। চাই লওক কি মই ইউজ কৰি আছোঁ। এতিয়া হৈছে এইখিনি চিকেন। ইয়াত মই ইউজ কৰিম এতিয়া মছলা, ড্ৰাই মছলা পাউডাৰ। ড্ৰাই মছলাৰ ভিতৰত মই দিম অকণমান ইয়াত হালধি দি দিছোঁ, অকণমান গৰম মছলা দি দিছোঁ 1 টিস্পুন। পৰা নাই, লাগি গৈছে আৰু হাতেৰে দি দিছোঁ ন, একো নাই। এতিয়া দিছোঁ ইয়াত, ভাঙিয়ে গ'লচোন চামুচ। ইয়াত মিৰ্চ পাউডাৰ দি দিছোঁ 1 টিস্পুন। ইয়াত দিছোঁ গোন্ধটো কিহৰ হয়, জিৰা। একে আন্ধাৰত কালাৰটো একে মিক্স হৈ যায়। আৰু ইয়াত ধনিয়া পাউডাৰ দি দিছোঁ। আৰু মিট মছলাটো ক'ত গ'ল? এইটো হৈ গ'ল মিট মছলা। মিট মছলা 1 টিস্পুন দি দিম। আৰু এইটো দৈ আনিছোঁ, দৈ। আৰু এইপিনে নিমখ থোৱা আছে, নিমখ দি দিম আৰু খুলি পিনে। ৱেইট কৰক। বন্ধুসকল, মোৰ হাতত আছে কচুৰি মেথি। বহুতে বঢ়িয়া হয়। এখন আপুনি দিব পাৰিব, ভেজ নন ভেজ যিকোনো আইটেমত দিব পাৰিব। একদম ব্ৰেণ্ডেড হয়। আৰু ল'লে সদায় এভাৰেষ্টৰে ল'ব, ফ্লেভাৰটো ভাল পাব। আৰু তো চিকেন ইউজ কৰিম যেতিয়া চিকেনতে মই দি দিম। আৰু এইখন চিলি ফ্লেক্স মই ইউজ কৰিম মেৰিনেশ্যনত। চাওক মই কি দি আছোঁ। আৰু এতিয়া মই দিম ইয়াত কচুৰি মেথি দি দিছোঁ, তাৰপিছত দি দিম অলপ চিলি ফ্লেক্স। ধুনীয়াকৈ মেৰিনেট হ'ব, জ্বলাও হ'ব। আৰু দৈ দিম ইয়াত, দহি। এখন আপোনাৰ 20 টকীয়া দৈ হয়। আৰু ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। চাবলৈ ভাল লাগিছে। এইপিনে চাওক, পূৰা ধুনীয়াকৈ মেৰিনেট কৰি দিছোঁ। একদম ফাষ্টফুডৰ দোকানত যেনেকৈ চিকেন ফ্ৰাই কৰোঁতে মেৰিনেট কৰে, ময়ো তেনেকৈ মেৰিনেট কৰি থৈ দিছোঁ। একদম হাফ এন আৱাৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু তেতিয়া ফাষ্টফুডৰ দোকানতে কাম কৰিছিলোঁ। এতিয়া মেৰিনেট কৰিব থৈ দিম। ফ্ৰিজৰ ভিতৰতে আমি মেৰিনেট কৰিব থৈ দিম এতিয়া হাফ এন আৱাৰ। মই আহি গ'লোঁ এতিয়া কিচেনত। এতিয়া আলু বইল কৰিব লাগিব। প্ৰেছাৰত পানী লৈ লৈছোঁ, জ্বলাই দিওঁ। ইমানেই গৰম পৰিছে, অকল ঠাণ্ডা খাব মন যায়। এতিয়া আলুবোৰ দি দিলোঁ ইয়াত প্ৰেছাৰ কুকাৰতে। এতিয়া এখন ঢাকি থৈ দিব লাগিব। আৰু খালি ক'ল্ড ড্ৰিংকছ খাব মন যায় ঠাণ্ডাৰ দিনত, গৰমৰ দিনতে। বৰষুণ দিব নিচিনা লাগিছে, আৰু দিলে ভালে লাগে, নহ'লে অৱস্থা বেয়া হৈ যায়। এতিয়া ফ্ৰিজত আমি থৈ দিছোঁ, হাফ এন আৱাৰ মেৰিনেট কৰিব থৈ দিছোঁ। আলু বইল হৈ গ'লে আলু ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। ফ্ৰাই কৰাৰ পিছত তাৰপিছতে চিকেনটো আমি বনাই ল'ম, দেখুৱাই দিম কেনেকৈ বনাই আছোঁ। আপোনালোকে চাই থাকক আৰু কেনেকুৱা লাগে চাই কিনে। 2টা চিটি মৰা হৈ গ'ল। এতিয়া চাব, পূৰা ধোঁৱা ওলাব। একদম গৰম হৈ আছে যে, উঠাই নাই আৰু একদম পূৰা ধোঁৱা ওলাব। বঢ়িয়া, পূৰা ধোঁৱাখিনি ওলাই যাব, তেতিয়াহে ঢাকনিটো খুলিব লাগিব। বাছ হৈ গ'ল। এতিয়া পূৰা ধোঁৱা ওলাই আছে, একদম মজা গৰম ধোঁৱা। এতিয়া পানীবোৰ পেলাই দিব লাগিব। আৰু তেতিয়া বহাই দিব পাৰিম। আৰু হৈ গ'ল। এতিয়া কেৰাহী গৰম কৰিব দি দিম ধুনীয়াকৈ। তাৰপিছত গৰম হৈ গ'লে ইয়াত দি দিম তেল। আমাৰ তেল গৰম হৈ গ'ল। এতিয়া আমি দি দিম ইয়াত আলু, বইল আলু।
পুৰা একদম বুলবুলা উঠি আছে আৰু গোটেইখিনি দি দিম তাৰপিছত অনিয়ন কাটিব লাগিব অনিয়ন মই কটা নাই পুৰা গৰম আছে তেল যিমান গৰম থাকিব সিমান সোনকালে আপোনাৰ আলু ফ্ৰাই হৈ যাব পুৰা গোল্ডেন ব্ৰাউন হৈ যাব আৰু এটা ইম্পৰ্টেণ্ট কথা এতিয়াতো গৰমৰ দিন আহি আছে তো গৰমৰ দিন আহিলে এনেই ক'ল্ড ড্ৰিংকছ খাব মন যায় আইচক্ৰীম খাব মন যায় সেইকাৰণে আইচক্ৰীম বেছি নাখাব গৰমৰ দিনত এতিয়া ৱেডাৰ চেঞ্জ হৈ আছে আৰু ক'ল্ড ড্ৰিংকছ বেছি নাখাব তাৰ জেগাত আপুনি জুচ খাব পাৰে চ' মোৰ ঘৰতো ডিব্ৰুগড় সেইকাৰণে ডিব্ৰুগড় তৃপ্তি ৰেষ্টুৰেণ্ট যোনটো আছে এইচ ৰোডত তাৰ অপজিটতে জুচৰ দোকান আছে মই খাওঁ তাত জুচ বঢ়িয়া পাব তাত জুচ পাব মিল্ক শ্বেক পাব চকলেট শ্বেক পাব ৰ'জ লস্সি পাব একদম পুৰা ভেৰাইটি আছে আৰু খাই টেষ্ট পাব এই ক'ল্ড ড্ৰিংকছ খোৱাতকৈ জুচৰ দোকানত জুচ খাব আপোনাৰ ঠাণ্ডা জুচ পেটৰ কাৰণে ভাল হ'ব চ' মোৰ আলু যোনখিনি আছিলে গোল্ডেন ব্ৰাউন হৈ গ'ল এতিয়া আমি অনিয়ন কাটিব লাগিব একদম থিন স্লাইচ কৰিম আৰু বঢ়িয়াকৈ তেতিয়া গ্ৰেভিত দিলে সোনকালে আপোনাৰ গলি যাব ভাল হ'ব চ' দেখুৱাই দিছোঁ আৰু আপোনালোকক কেনেকুৱা আলু হৈছে ব্ৰাউন চাই লওক এইপিনে চাওক বঢ়িয়াকৈ হৈছে গোল্ডেন ব্ৰাউন হৈ গৈছে মোৰ আলু এতিয়া নমাই দিম আৰু ছেপাৰেটকৈ তাৰপিছত অনিয়ন কাটি বহাই দিম আমাৰ তেল গৰম হ'ব ষ্টাৰ্ট কৰিলে এতিয়া আমি দি দিম ইয়াত অনিয়ন কাটিছিলোঁ 2টামান অনিয়ন দিছোঁ আৰু ইয়াত অলপ টাইম লাগিব ধুনীয়াকৈ আমি ইয়াত গোল্ডেন ব্ৰাউন কৰিম ইয়াতে দি দিম তেজপাত এইপিনে চাওক আমাৰ অনিয়ন ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হ'বলৈ ষ্টাৰ্ট কৰিছে ধুনীয়াকৈ কেৰামেলাইজ হৈ যাব যেতিয়া চিকেনটো দি দিলে ফ্লেভাৰটো ভাল আহে আৰু আমাৰ অনিয়ন কেৰামেলাইজ হৈ গ'ল এতিয়া আমি দি দিম বাছ বঢ়িয়া ষ্টিমটো কম কৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ তলত অনিয়নখিনি আছে বঢ়িয়া লাগিছে ৰে চিকেন বনাই আছো ৰে মজা চিকেন ধুনীয়াকৈ তলৰ পৰা অনিয়ন স্লাইচখিনি উঠাই কিনে আগত কৈ দিছোঁ আৰু এতিয়া চিকেনটো হ'ব দিম 15 মিনিটছমান হ'ব দিম আৰু 15 মিনিটছ হৈ গ'ল এতিয়া আমি ঢাকনি কিনে এৰাই কিনে চাম আমাৰ চিকেনৰ অৱস্থা এইপিনে চাওক পুৰা ধোৱা ওলাই আছে তাৰমানে চিকেনটো পানী যোনটো আছে এৰি গৈছে मतलब चिकन जब आप कढ़ाई में बिठाएंगे तब उसका पानी निकलता है पूरा जब सूख जाएगा उसके बाद इसको हम फ्लेम को बढ़ा देगा तो আমি অকণমান ঢাকি থৈ দিওঁ আকৌ 15 পিছত চাম চ' আমি আকৌ ঘূৰি আহিম 15 মিনিট পিছত চ' টেক কেয়াৰ চাই থাকক গৰমৰ দিন ৰাস্তাত কোনো নাই লাইট জ্বলি আছে এইপিনে সব নিজৰ ঘৰত পুৰা বিজি আৰু এইপিনে সব নিজৰ ঘৰত সব কোনো নাই মানুহ নাই চাইছে খালি আৰু মই ৰখি আছোঁ এতিয়া বেলকনিত ঠাণ্ডা বতাহ খাই আছোঁ আমাৰ বেলকনিত ধুনীয়াকৈ একদম এয়াৰ কণ্ডিশ্যন বতাহ আহি থাকে মজা লাগে চ' 5 মিনিটমান ৰখি আছোঁ আৰু 15 মিনিট পিছত চাম আমাৰ চিকেনটো কি কণ্ডিশ্যন হৈ আছে এতিয়া আমি চাম আমাৰ চিকেন ধুনীয়া হৈ গৈছে চাবলৈ একদম এতিয়া লৈছোঁ অকণমান ব্লেক পেপাৰ পাউডাৰ অকণমান স্লাইটে দি দিম আৰু ফ্লেভাৰটো ভাল আহিব আৰু ইয়াত দি দিম অকণমান মিৰ্চ পাউডাৰ এইপিনে দি দিলোঁ মিৰ্চ পাউডাৰ আৰু অকণমান মিট মছলা আৰু ইয়াত দি দিম অকণমান ঘিউ অলপ পিছত দিম আৰু ইয়াত আমি দি দিলোঁ আলু আৰু দি দিলোঁ ইয়াতে অকণমান ঘিউ এতিয়া বইল পানীটো ইয়াত দি দিম
বেছি গ্ৰেভি নকৰোঁ, বেছি গ্ৰেভি হৈ গ'লে ভাল নালাগে খাবলৈ। অকণমান ড্ৰাই হ'লে তেতিয়া খাবলৈ টেষ্টি হয় আৰু চিকেনটো। এতিয়া 15 মিনিটছমান এনেকৈ হ'ব দিম ইয়াতে। 15 মিনিটছমান হ'ব দিম, ঢাকি থৈ দিম। এতিয়া বঢ়িয়াকৈ আলুৰ ভিতৰত মছলাবোৰ সোমাব লাগিব ন, তাৰপিছত আমি টেষ্ট কৰি চাম কেনেকুৱা হৈছে। চ' এতিয়া ঢাকি দিওঁ আৰু 15 মিনিটছৰ কাৰণে, তাৰপিছত আমি চাম। ফাইনেলি মোৰ চিকেন বনোৱা কমপ্লিট হৈ গ'ল। এতিয়া চাম কেনেকুৱা হৈছে। পুৰা ধোঁৱা ওলাই গৈছে, আপোনালোকে দেখিছে। এতিয়া নিমখটো লাগিব নে নাই, জ্বলাটো কেনেকুৱা হৈছে টেষ্ট কৰিটো চাবই লাগিব, নহ'লে গম নাপাম। গৰম খাবই নোৱাৰোঁ। বঢ়িয়া, মজা হৈছে। চ' আজিৰ ৰেচিপিখন চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ চাইছে ৰেচিপিটো মোৰ লগত তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ দিনটো ইমানেই থাকিলে, আমি আকৌ ঘূৰি আহিম নতুন ভিডিঅ' নতুন ব্লগ লৈ। আৰু শেষ হোৱাৰ আগত আপোনালোকক এবাৰ দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে ওপৰৰ পৰা চাব, ভিতৰৰ পৰা চাবলৈ। এবাৰ দেখাই দিওঁ আপোনালোকক কেনেকুৱা লাগিছে চিকেনটো চাবলৈ। এইপিনে চাওক, বঢ়িয়া লাগিছে, একদম মজা হৈছে, পুৰা টেষ্টি হ'ব আজি চিকেনটো। বাহ, পুৰা মজা। চাওক একদম পুৰা চিকেন একদম পুৰা ধুনীয়া হৈ গৈছে, মজা লাগিছে চাবলৈ চিকেনটো। অকণমান এইপিনে পানী গৰম কৰিব দি দিছোঁ আৰু গৰম পানী চিকেনত দি দিলে টেষ্টটো ভাল আহিব। পুৰা চিকেন ড্ৰাই ফ্ৰাই নিচিনা লাগিছে খাবলৈ, মজা মজা, পুৰা ড্ৰাই ফ্ৰাই নিচিনা লাগিছে খাবলৈ। চাওক একদম অনিয়ন ধুনীয়াকৈ কেৰেমেলাইজ হৈ গৈছে, এইপিনে চাওক পুৰা কেৰেমেলাইজ হৈ গৈছে আৰু অনিয়নটো। এতিয়া আৰু 10 মিনিটছমান ঢাকি থৈ দিম, তাৰপিছতে গৰম পানীটো দি দিম আৰু অলপ নিমখ লাগিব, দি দিম ইয়াত।